এভৰিৱান মোৰ নতুন এটা ব্লগলৈ একবাৰ স্বাগতম জনালো এয়া আমি ওলালো যাবলে লাষ্ট ব্লগত আপোনালোকে দেখিলে মই ব্লগটো আসলতে এইখিনিতে এন্ড কৰিলো এইজো কাপোৰ পিন্ধিয়ে আগৰ ব্লগটো আৰু আজি ব্লগটো এতিয়া আৰম্ভ কৰি দিছো কাৰণ আমাৰ যাত্ৰা আৰম্ভ হৈছে এতিয়া আমাৰ ট্ৰেইন আছে দিল্লীৰ পৰা কাটৰালৈকে তাৰপিছত আমি বৈষ্ণোদেৱী দৰ্শন কৰিবলৈ যাম গতিকে এই ব্লগটো চাই থাকিব একদম এটো একদম বৈষ্ণোদেৱী দৰ্শনৰ ব্লগ হ'ব জয় মাতা দি কাকু যাব জয় মাতা দি কাকু আৰু মই আমি দুজন যাম ইন্দুস্মিতা নাযায় আমাৰ কেব আহি পালেহি ষ্টেচন যাবৰ কাৰণে বলক আমাৰ যাত্ৰাটো এতিয়া আৰম্ভ কৰি দিও এতিয়া সকলোৰে কুশলক মংগল হওক তাৰে কামনা কৰিম আমি হেতুই আৰু সকলোৰে যাতে ভাল হওক আমিও ভালে কুশলে গৈ যাতে পাওঁগে তাকে প্ৰে কৰিব ব্লগটো চাগে পায়ে যামগে বাৰু কন্টিনিউ কৰালে ঠিক আছে তেতিয়াহ'লে আকৌ লগ পাই আছো আমি ওলালো গাইজ আমি পালোহি আৰু যেনে তেনেহে আজি মানে ট্ৰেইনখন ধৰিছোঁ 3 মিনিট আছিলে চাগে আমি দৌৰি আহি ধৰিলোঁ সেইকাৰণে ষ্টেচনৰ সেইখিনিত একো ভিডিঅ' কৰিবলৈ নহ'লে ইমান বেছি জাম আছিলে মানে আজি যেনে তেনে আহি ইয়াত ট্ৰেইন ধৰি পেলাই মোৰ মিডল বাৰ্থত হয় সেইকাৰণে আহি শুয়ে দিছোঁ কাৰণ ইয়াত বহিব নোৱাৰি মিডল বাৰ্থত চব মানুহ শুবলৈ লৈছে আৰু এইখন মানে ষ্টপেজো বহুত কম 3টা ষ্টপেজেই আছে ৰাতিপুৱা ডাইৰেক্ট 7টা বজাত গৈ জম্মু ৰেলৱে ষ্টেচনত নামিব তাৰ পৰা আকৌ আমি কেব নহ'লে বাছত মানে বা যদি ট্ৰেইন পাওঁ আৰু আকৌ তেতিয়া কাটৰালৈ যাব লাগিব কাটৰালৈকে মানে আমাৰ ডাইৰেক্ট ট্ৰেইন নাছিলে তাৰপিছতে এখন ট্ৰেইন কৰি থৈছোঁ জম্মুৰ পৰা কাটৰালৈকে চাওঁ সেইখন কিন্তু কনফাৰ্ম হোৱা নাই এতিয়ালৈকে ৱেইটিং লিষ্টত আছে যদি কনফাৰ্ম হৈ যায় তেতিয়াহ'লেতো ভালেই নহ'লে আকৌ ট্ৰেইন বা টেক্সি কিবা এটা আকৌ বেলেগ কৰি পেলাই যাব লাগিব আৰু আজি মানে সেই মাতা দিয়েহে মানে যেনে তেনে পোৱাইছে যে মই যে নাপাব বুলি ভাবি মানে মোৰ অৱস্থা একদম বেয়া হৈ গৈছিলোঁ আৰু কাকো বহিলেগে মই দেখাইছোঁ ৰ'ব সেইফালে ছাইড আপাৰ ছিটটোত কাকুবা আছে তাইৰ ছিটটো সেইফালে মোৰ যিহেতু মিডল বাৰ্থত সেইকাৰণে বহিব নোৱাৰি আৰু তাইটো ওপৰত গতিকে দুইজনী আহি চিধা শুয়ে দিছোঁহি আমি ফাইনেলি জম্মু টাউন ৰেলৱে ষ্টেচন পালোঁ আকৌ ইয়াৰ পৰা ট্ৰেইন আছে কাটৰালৈকে আধা ঘণ্টাৰ পিছত আছে অকণমান ফ্ৰেছ হৈ লওঁ আৰু আমি জম্মুৰ পৰা কাটৰালৈ আমি যোনখন ট্ৰেইনৰ টিকেট কৰি থৈছিলোঁ সেইখনৰ টিকেটো কনফাৰ্ম হৈ গ'ল গতিকে আমি ট্ৰেইনতে যামগৈ চ' ইয়াতে আমি অলপমান ফ্ৰেছ হৈ ল'লোঁ ষ্টেচনৰ ৱাছৰুমতে চাফাই আছিলে পে' কৰি পেলাই ইউজ কৰিব লাগে আমি এয়া ফ্ৰেছ হৈ পিনি আকৌ এতিয়া কাটৰাৰ কাৰণে ওলাম এভৰিৱান গুড মৰ্ণিং এতিয়া ৰাতিপুৱা 7:30 হৈ গ'ল 8টাই বাজিব হ'ল বাৰু আৰু আমি এতিয়া আছোঁ জম্মু টাৱি ৰেলৱে ষ্টেচনত আমাৰ যিখন দিল্লীৰ পৰা ট্ৰেইন আছিলে সেইখন জম্মু টাৱি পালেহি আৰু অলপ পিছতে আছে 8:30 যিখন ট্ৰেইন আছে কাটৰালৈকে ইয়াৰ পৰা মানে কাটৰালৈ 1.5 ঘণ্টামান লাগে চ' 1.5 ঘণ্টামানৰ পিছত হ'পফুলি 11টামান বজাত মানে আমি পাই যামগৈ আৰু সেয়াই আৰু আপোনালোকক দেখাই থাকিম চাই থাকিব জয় মাতা দি দিল্লীৰ পৰা শ্ৰী মাতা বৈষ্ণোদেৱী কাটৰা ষ্টেচনলৈকে ডাইৰেক্ট ট্ৰেইন পোৱা যায় বহুত ভাল ট্ৰেইন আছে কিন্তু আমি আচলতে ট্ৰেইনৰ টিকেটটো অকণমান দেৰিকৈ কৰিলোঁ দিল্লীৰ পৰা যিখন আমাৰ কাটৰালৈ কৰিবলগীয়া আছিলে চ' চব টিকেটেই ফুল হৈ গৈছিলে ৱেইটিং লিষ্টত আছিলে লাষ্টত গৈ আমি জম্মুলৈকে টিকেট মানে কৰিবলগীয়া হ'ল ট্ৰেইনৰ টিকেট আৰু পিছত মই ভাবিলোঁ জম্মুৰ পৰাও এখন কৰি থওঁ মাতা বৈষ্ণোদেৱীলৈ যদিও ৱেইটিং লিষ্টত আছিলে বাট সেইখন কনফাৰ্ম হৈ গ'ল শ্লিপাৰৰ টিকেট দুটা কৰি থৈছিলোঁ জম্মুৰ পৰা বেছি সময় নালাগে প্ৰায় 1.5 ঘণ্টামানৰ ভিতৰত কাটৰা পাই যায় বাট আপোনালোকে যদি প্লেন কৰে মাতা বৈষ্ণোদেৱী আহিবৰ কাৰণে তেতিয়া আগতীয়াকৈ বুক কৰিব আৰু দিল্লীৰ পৰা ডাইৰেক্ট একদম কাটৰালৈকে আপোনালোকে টিকেট পাই যাব বন্দে ভাৰতো চলে মই 2 বছৰৰ আগতে আহোঁতে দিল্লীৰ পৰা বন্দে ভাৰততে আহিছিলোঁ তাৰ টাইমিংটো খুব ভাল হয় গতিকে তাতো আহিব পাৰে আৰু এয়া আমি এতিয়া আহি আছোঁ জম্মুৰ পৰা কাটৰালৈ আৰু এয়া চাওক পাহাৰবিলাক দেখিছেনে অলপ পিছতে এই পাহাৰতেই আপোনালোকে বৈষ্ণোদেৱীৰ দেখিবলৈ পাব সেই আছক আমি আহি প্ৰায় পালোহিয়ে এই যে ওপৰত দেখিছে বগা ঘৰবিলাক তাতেই মন্দিৰবিলাক আছে আৰু এয়া আমি ফাইনেলি শ্ৰী মাতা বৈষ্ণোদেৱী কাটৰা ষ্টেচন পাই গ'লোঁ এয়া ফাইনেলি আমি কাটৰা পালোহি ট্ৰেইনৰ পৰা নামিলোঁ এতিয়া আমি গৈ আছোঁ বাহিৰলৈ ওলাই যাওঁ অটো এখন লৈ পেলাই হোটেললৈ যাব লাগিব চ' দেখাই আছোঁ কেনেকৈ কি প্ৰচেছ হয় কাকো ফাৰ্ষ্ট টাইম মোৰ থাৰ্ড টাইম চ' সেয়াই আৰু ভগৱানকে থেংক ইউ জনাইছোঁ ধন্যবাদ জনাইছোঁ মাতাকে যে 3 নম্বৰবাৰ দৰ্শন পালোঁ তাইও প্ৰথমবাৰ এবাৰ পাব দৰ্শন পোৱা নাই মানে পাম আৰু আহিবলৈ যে পালোঁ এইখিনিলৈকে সেয়াই বহুত ডাঙৰ কথা জয় মাতা দি আৰু মানুহ চাওক ইয়াত কিমান বেছি ভিৰ মানুহ চোৱা মানুহ চবফালে কেৱল মাতা দিক দৰ্শন কৰিবলৈ অহা মানুহ দেখিছেনে কিমান মানুহ এডোখৰত চেকিং হ'ব
ফাইনেলি চ' ফাইনেলি আমি ষ্টেচনৰ বাহিৰলৈ ওলালোঁ বেগ চেকিঙৰ পিছত এয়া বাহিৰলৈ ওলাই আহিছোঁ আৰু একদম ষ্টেচনৰ ফ্ৰণ্টতে আছে ত্ৰিকুট পৰ্বত যিটো পৰ্বতত বৈষ্ণো দেৱীৰ মন্দিৰ ভাগ আছে এই ইয়াৰ ওপৰতে মন্দিৰ আছে মাতাৰ কাইলৈ আমি দৰ্শন কৰিবলৈ যাম চ' গাইজ আমি বাহিৰলৈ ওলালোঁ ষ্টেচনৰ পৰা এতিয়া এখন অটো লৈ হোটেললৈ যাওঁ আমাৰ অলৰেডি হোটেল বুক কৰিয়ে থৈছোঁ এতিয়া সেই হোটেললৈ গৈ আছোঁ তাৰপিছতে ফ্ৰেছ হ'ম তাৰপৰা খোৱা মেলা কৰিবলৈ যাম দেখাই থাকিম আপোনালোকক সকলো গতিকে ভিডিঅ'টো চাই থাকিব আৰু ষ্টেচনৰ বাহিৰতে এখন ভাল ফুড ষ্টল আছিলে চবেই খাই থকা দেখি আমিও ভাবিলোঁ আমিও ইয়াতে ব্ৰেকফাষ্টটো কৰিয়ে যাওঁ এয়া আলু পৰাঠা লৈছোঁ আলু পৰাঠা আৰু দৈ এয়া খাই পেলাই আমি হোটেললৈ যাম এতিয়া এয়া ৰেলৱে ষ্টেচনৰ পৰা এখন অটো বুক কৰি ল'লোঁ আৰু এতিয়া আমাৰ থাকিবলগীয়া হোটেলখনলৈ গৈ আছোঁ যিখন মই আগতীয়াকৈ বুক কৰি থৈছিলোঁ বাৰু আৰু এয়া আমি আহি আমাৰ হোটেল পাই গ'লোহি ষ্টেচনৰ পৰা অটোখনে আমাক ইয়াত এৰিবৰ কাৰণে ল'লে 150 টকা আৰু এইখন হৈছে আমাৰ থাকিবলগীয়া হোটেলখন এয়া আমি ফাইনেলি হোটেল পালোহি চেক ইন মানে ৰুমত সোমোৱা নাই আৰু চাবিটো দিয়া নাই বাকী যিখিনি ফৰ্মেলিটিজ আছে সেইখিনি কৰি মেলি হৈ গ'ল আধাৰ কাৰ্ড চালে মেলিলে এণ্ট্ৰি কৰিলে এয়া ৰুমৰ চাবি দিলেই আমি যাম আৰু মানে মানুহবোৰ যোৱা ৰাতি যোনবোৰ মানুহ আছে মানে সেইবিলাকে চেক আউট কৰি আছে চাগে ৰুমবিলাক চাফা কৰি আছে চাগে সেয়া আমি দুজনী সেয়া বহি আছোঁ আকৌ হোটেলখন ভালেই ন ধুনীয়াই চাফা এণ্ট্ৰেঞ্চটো মানে বঢ়িয়া হয় এতিয়া ভিতৰত কেনেকুৱা কি চাবলৈ আহে গম পাম আৰু সোমাই ভাল লাগিছে সেইটোৱে চ' একেবাৰে মন্দিৰৰ মই অলপ পিছত আপোনালোকক ভিউ দি আছোঁ মন্দিৰৰ মানে কি আৰু এতিয়া পাহাৰটোহে দেখা পোৱা যাব সেইখিনি আপোনালোকক অলপ পিছত দেখাই আছোঁ ফ্ৰেছ হৈ পিনি এয়া আমাৰ ৰুম কাটৰাৰ কাকু আহিলে বাৰু এইটো এফালে এখন বেড এফালে পৰা এয়া এইফালে মন্দিৰ আছে কাইলৈ তাতে চঢ়াই কৰিমগৈ আৰু সেয়াই আৰু ৰুমটোৰ ভিউ এইফালে বাথৰুম আছে এইটো চাইডে এয়া বাথৰুম আছে আৰু সেইটো ৱাৰ্ড্ৰপ সেইখন মেইন ডোৰখন এইফালে টিভি এটাও আছে আমি গা পা ধুই মেলি এয়া অকণমান তললৈ ওলাই আহিছোঁ বজাৰৰ ফালে আৰু আহিয়ে ভাবিলোঁ কিবা এটা খাই লওঁ যিহেতু ভোক লাগিছে আমি থকা হোটেলখনতো খানা পায় বাট অকণমান বোলো বাহিৰতে খাওঁ বুলি আহিলোঁ আৰু এতিয়া এয়া খাবলৈ লৈছোঁ ৰাজমাহ চাৱল জম্মুত যিহেতু ৰাজমাহ চাৱলটো বহুত ফেমাছ হয় ইয়াৰ মানে মেইন খানা চাগে চ' আমিও এয়া ৰাজমাহ চাৱল ট্ৰাই কৰিছোঁ আৰু ইয়াত যে এই কাটৰাত আপোনালোকে যিয়ে নাখাওক কিয় নিৰামিষ পাব আৰু একদম লহচুন পিঁয়াজ নিদিয়াকৈ বনোৱা খাদ্যহে পাব আৰু এয়া আমি হোটেলৰ ৰুমলৈ ঘূৰি আহিলোঁ আৰু এয়া চাওক আমাৰ ৰুমৰ পৰা ৰাতি ত্ৰিকুট পৰ্বতৰ ভিউ সেয়া যে দেখিছে গোল্ডেন কালাৰ লাইটটো সেয়া হৈছে আৰ্ধকুৱাৰী কাইলৈ আমি সিমান দূৰলৈকে খোজকাঢ়ি যাব লাগিব প্ৰায় 13 কিলোমিটাৰ আমি খোজকাঢ়ি যাম ইয়াতে ঘোঁৰা পালকি এইবিলাকো চলে বেটেৰী কাৰো চলে আধা ৰাস্তাৰ পৰা বাট আমি খোজকাঢ়িয়ে যাম আমি দুইজনী খোজকাঢ়ি পেলাই চঢ়াই কৰিম গতিকে আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব আৰু মই আপোনালোকক যিমান পাৰোঁ মাতা বৈষ্ণো দেৱী দৰ্শন কৰাবলৈ চেষ্টা কৰিম সেয়া দেখিছেনে আমাৰ পিছফালে একদম ৰুমৰ পৰা বৰ ধুনীয়া ভিউ একদম দেখা পোৱা যায় কাইলৈ সেয়া যাম ৰাতিপুৱা এতিয়া ভাবিছোঁ শুয়ে যাওঁ নেকি তলত গৈ পেলাই খাই মেলি আহিলোঁগৈ অকণমান ৰাজমাহ চাৱল খালোঁগৈ ইয়াতে অকণমান দুইজনী ওলাই গ'লোঁ আৰু এতিয়া ভাবিছোঁ শুই যাওঁ কেইটা বাজিলে কাকু 8টামান বাজিল 8:30 হ'ল নেকি 8:30 হৈছে এতিয়া ভাবিছোঁ ৰেষ্ট লওঁ অলপমান তাৰপিছতে কাইলৈ একদম ৰাতিপুৱাই উঠিম তাৰপিছত আপোনালোকক লগ পাম এতিয়া ব্লগটো এইখিনিতে এণ্ড কৰি থৈছোঁ মোৰ নেক্সট ভিডিঅ'টোত আপোনালোকক মাতা বৈষ্ণো দেৱীৰ দৰ্শনৰ মেইন ভিডিঅ'টো দিম কেনেকৈ আমি গ'লোঁ কেনেকৈ আমি তাত দৰ্শন কৰিলোঁ সেই সকলোখিনি নেক্সট ভিডিঅ'টোত থাকিব গতিকে মোৰ নেক্সট ব্লগটো চাবলৈ নাপাহৰিব আৰু এই ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ থাকিল যদি এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই তেনেহ'লে লাইক কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব